নমস্কাৰ আপোনালোক সকলোকে অসম টিভিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আমাৰ সংবিধানৰ এক বিশেষ দিশৰ বিষয়ে গভীৰভাৱে আলোচনা কৰিম। উত্তৰ পূব ভাৰতৰ জনজাতীয় অঞ্চলসমূহে ষষ্ঠ অনুসূচীৰ অধীনত লাভ কৰা বিশেষ স্বায়ত্তশাসন। এই শক্তিশালী ব্যৱস্থাটোৰ জন্ম কেনেকৈ হ'ল, কিয় কেৱল কিছুমান নিৰ্দিষ্ট অঞ্চলকহে এই সুবিধা দিয়া হ'ল আৰু ই আজিও উদ্দেশ্য অনুসৰি কাম কৰি আছেনে, আহক জানি লওঁ। ষষ্ঠ অনুসূচী কোনো এটা জনজাতিৰ বিষয়ে নহয়, বৰঞ্চ অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলসমূহৰ বাবে এক আইনী গাঁথনি। আমাৰ সংবিধান নিৰ্মাতাসকলে তৈয়াৰ কৰা এই অংশই জনজাতীয় সম্প্ৰদায়সমূহক নিজৰ শাসন চলোৱাৰ অধিকাৰ দিয়ে, যাৰ ফলত তেওঁলোকৰ পৃথক সংস্কৃতি, ৰীতি নীতি আৰু পৰম্পৰাগত ব্যৱস্থাসমূহ সুৰক্ষিত হয়, যি ভাৰতৰ আন ক'তো পোৱা নাযায়। ষষ্ঠ অনুসূচীৰ উৎপত্তি ব্ৰিটিছ ৰাজৰ প্ৰশাসনিক নীতিৰ মাজত সোমাই আছে। সেই সময়ত অসম প্ৰদেশৰ সীমান্তৱৰ্তী জনজাতীয় অঞ্চলসমূহক বহিৰ্ভূত বা আংশিকভাৱে বহিৰ্ভূত অঞ্চল বুলি চিহ্নিত কৰা হৈছিল। এই ব্যৱস্থাৰ অধীনত জনজাতিসমূহে নিজৰ পৰম্পৰাগত প্ৰণালীৰ জৰিয়তে নিজকে শাসন কৰিবলৈ সক্ষম হৈছিল। যেতিয়া ভাৰতৰ সংবিধান প্ৰস্তুত কৰা হৈছিল, তেতিয়া সংবিধানৰ প্ৰণেতাসকলে, বিশেষকৈ বি.আৰ. আম্বেদকাৰে এই অনন্য শাসন ব্যৱস্থা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেওঁলোকে এই অনুসূচীখন জনজাতিসকলক স্বায়ত্তশাসন প্ৰদান কৰিবলৈ আৰু তেওঁলোকৰ পৰম্পৰাগত শাসন ব্যৱস্থাক বজাই ৰাখিবলৈ এটা ব্যৱস্থা হিচাপে বিকশিত কৰিছিল। স্বায়ত্তশাসিত জিলা পৰিষদ চমুকৈ এডিচিয়ে শাসন চলায়। প্ৰতিটো অঞ্চলত এডিচিত 30 জনলৈকে সদস্য থাকে। এই সদস্য কম বেছি হ'ব পাৰে। এই সদস্যসকলৰ বেছিভাগেই স্থানীয় লোকৰ দ্বাৰা নিৰ্বাচিত হয়। তেওঁলোকে ভূমি, অৰণ্য, বিবাহ আৰু গাঁও প্ৰশাসনৰ বিষয়ে আইন প্ৰস্তুত কৰে। কিন্তু প্ৰতিখন আইনৰ বাবে ৰাজ্যপালৰ অনুমোদনৰ প্ৰয়োজন হয়। এডিচিসমূহে নিজৰ গাঁও আৰু জিলা আদালত স্থাপন কৰে, যাৰ ফলত জনজাতিসকলে প্ৰথাগত আইনৰ সহায়ত বিবাদ নিষ্পত্তি কৰিব পাৰে। তেওঁলোকে বিদ্যালয়, চিকিৎসালয়, বজাৰ আদি চলায় আৰু কিছুমান কৰ সংগ্ৰহ কৰে, কিন্তু প্ৰায়ে চৰকাৰী অনুদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এতিয়া ষষ্ঠ অনুচ্ছেদৰ অধীনত 10টা স্বায়ত্তশাসিত কাউন্সিল আছে। অসমত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ হিলছ কাউন্সিল, মেঘালয়ত খাচী, জয়ন্তীয়া আৰু গাৰো হিলছ কাউন্সিল, ত্ৰিপুৰাত ত্ৰিপুৰা জনজাতি এলেকা কাউন্সিল আৰু মিজোৰামত চাকমা, লাই আৰু মাৰা কাউন্সিল। কাগজ কলমত শক্তিশালী ক্ষমতা থকাৰ পিছতো প্ৰকৃত স্বায়ত্তশাসন প্ৰায়ে দুৰ্বল হৈ পৰে। ইয়াৰ কাৰণসমূহ হ'ল: 1 নম্বৰ, বিত্তীয় নিৰ্ভৰশীলতা। পৰিষদসমূহে ৰাজ্যিক আৰু কেন্দ্ৰীয় অনুদানৰ ওপৰত নিৰ্ভৰ কৰে, যিয়ে উন্নয়নত পলম কৰিব পাৰে। 2 নম্বৰ, শাসনৰ সমস্যা। দুৰ্নীতি আৰু দক্ষ পেছাদাৰীৰ অভাৱে প্ৰকল্পসমূহ লেখেমীয়া কৰে। 3 নম্বৰ, অধিকাৰ ক্ষেত্ৰত বিভ্ৰান্তি। পৰিষদ, ৰাজ্য চৰকাৰ আৰু ৰাজ্যপালৰ মাজত কেতিয়াবা সংঘাত হয়, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হয়, বিশেষকৈ মেঘালয়ত। 4 নম্বৰ, প্ৰথাগত বনাম সাংবিধানিক আইন। স্থানীয় পৰম্পৰা, বিশেষকৈ উত্তৰাধিকাৰ আৰু বিবাহৰ ক্ষেত্ৰত লিংগ সমতাৰ ধাৰণাৰ সৈতে সংঘৰ্ষ হ'ব পাৰে, যাৰ ফলত আইনী সমস্যাৰ সৃষ্টি হয়। শেহতীয়াকৈ উত্তৰ পূবৰ বাহিৰৰ এটা অঞ্চল লাডাখে ষষ্ঠ অনুসূচীৰ মৰ্যাদা দাবী কৰিছে। ইয়াৰ 97%তকৈ অধিক জনসংখ্যা অনুসূচিত জনজাতিৰ হোৱাৰ বাবে অঞ্চলটোৱে নিজৰ ভূমি, সংস্কৃতি আৰু ঠাণ্ডা মৰুভূমিৰ সুৰক্ষাৰ বাবে সাংবিধানিক সুৰক্ষা বিচাৰিছে। লাডাখক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ এক সাংবিধানিক সংশোধনীৰ প্ৰয়োজন হ'ব, যিটো এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু আইনী বাধা আছে। ষষ্ঠ অনুচ্ছেদ হৈছে ভাৰতৰ ফেডাৰেল ব্যৱস্থাৰ এক সাহসী প্ৰয়াস। ই জনজাতি সমাজক নিজৰ পৰিচয় বচাই ৰাখি নিজে শাসন কৰাৰ সুযোগ দিয়ে। কিন্তু যদিও অৰ্থনৈতিক স্বাধীনতা, জবাবদিহিতা আৰু আইনৰ স্পষ্টতা নাথাকে, তেন্তে ইয়াৰ উদ্দেশ্য পূৰ্ণ নহ'ব। এইখিনিতে আজিৰ এইটো ভিডিঅ' সমাপ্ত কৰিম।
যদি আপুনি এই ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিছে বা সহায় হৈছে বুলি ভাবে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি যাব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।